নমস্কাৰ দোস্ত, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছোঁ আৰু বিষয়টো হৈছে প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই আদালতত যি ঘূৰাই থকা দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমকে ধৰি সমগ্ৰ যি সংবাদ মাধ্যমসমূহত বিয়পি পৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে যে এক নিৰ্মম আৰু অমানৱীয় ঘটনা হিচাপে অসমীয়া ল'ৰা এটাৰ হাতত তেজাল ল'ৰা এটা শংকৰজ্যোতিৰ যেতিয়া ল'ৰা এটাৰ হাতত হেণ্ডকাপটো লগোৱাহে আমাৰ বুকুখন বিষায়। উঠি অহা প্ৰজন্মৰ শক্তিশালী এগৰাকী যুৱকৰ হেণ্ডকাপটো যেতিয়া লগাই দিয়া হয়, বাকী বাদ দিয়ক আমাৰ বুকুখন বিষায়। মুখ্যমন্ত্ৰী মহোদয় তাৎক্ষণিকভাৱে, মইতো নিজেই মুখ্যমন্ত্ৰীৰ লগত একেলগে আহি আছিলোঁ গুৱাহাটীৰ পৰা দেৰগাঁৱলৈকে, মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে নিৰ্দেশ দিছে যে এইটো নহ'ব। আৰু তেখেত এগৰাকী সংবেদনশীল ব্যক্তি আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আমাৰ শংকৰ এগৰাকী উঠি অহা যুৱক। কি তাত আইন কানুন নীতি নিয়মত কি হৈছে নহৈছে মই যিহেতু ভালকৈ নাজানো, কি কেছ কি কথা, গতিকে মই তাত মন্তব্য দিয়াটো অনুচিত, প্ৰথম কথা। দ্বিতীয় কথা হ'ল তেওঁক হেণ্ডকাপ লগাবটো উচিত নে অনুচিত সেই কথাটো আইনগতভাৱে কি ডাঙৰ কথা নহয়, কিন্তু শংকৰজ্যোতিৰ দৰে এটা উঠি অহা প্ৰজন্মৰ শক্তিশালী এগৰাকী যুৱকৰ হেণ্ডকাপটো যেতিয়া লগাই দিয়া হয়, বাকী বাদ দিয়ক আমাৰ বুকুখন বিষায়। ৰূপান্তৰিত হৈছে এই যে হেণ্ডকাপ লগা কাণ্ডটোৱে। কাৰণ ছাত্ৰ সংগঠনৰ নেতাসমূহক এটা সময়ত যি বিজেপি চৰকাৰ অহাৰ পূৰ্বে অসম গণ পৰিষদ বা কংগ্ৰেছ দলে শাসন কৰাৰ সময়ছোৱাত আছু বা যিকোনো ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলক চৰকাৰৰ সমান্তৰালকৈ তেওঁলোকক দৃষ্টি নিক্ষেপ কৰা হৈছিল। যেতিয়াৰ পৰা এই বিজেপি দলে শাসন কৰিলে আৰু বিজেপিৰ যিসমূহ IT চেলে এওঁলোকক চান্দা সংগ্ৰহকাৰী ৰূপে প্ৰতিপন্ন কৰিলে, তেতিয়াৰ পৰা আৰক্ষীৰো জিজ্ঞাসাৰ বলি হ'বলৈ লৈছে এইসমূহ ছাত্ৰ সংগঠনৰ নেতা। কাৰণ কথাটো এইকাৰণে কৈছোঁ যে এগৰাকী প্ৰাক্তন আছু নেতা তাকো পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ উলংঘন আৰু মানৱ অধিকাৰ উলংঘন, এই কথা আমি বাৰে বাৰে আমি স্পষ্ট কৰি আহিছোঁ। যিটো গোচৰ আহিছে সেই সম্পৰ্কত বিচাৰ হ'ব, বিচাৰ হৈ দোষী হ'লে দোষীয়ে শাস্তি পাব, আইনৰ মতে গোটেই সিদ্ধান্ত হ'ব। কাৰণ আইনৰ শাসন হ'ব লাগে বুলি আমি বাৰে বাৰে কৈ আহিছোঁ। আইন বহিৰ্ভূতভাৱে বহু সময়ত কাম কাজ কৰি অহা হৈছে আৰু আমি দেখিছোঁ যে বহু দায়িত্বশীল ব্যক্তিয়ে, বহু নেতাইও কেতিয়াবা এনকাউণ্টাৰৰ প্ৰতি সমৰ্থন আগবঢ়ায়, এনকাউণ্টাৰ কৰি দিব লাগে, এনেকুৱা ধৰণৰ ৰাজহুৱা বক্তব্য বিহু সময়ত অহা আমি দেখিবলৈ পাইছোঁ। আনকি ছ'চিয়েল মিডিয়া হেণ্ডেলবোৰতো এনকাউণ্টাৰৰ পক্ষত বহু মানুহে, জ্ঞাত অজ্ঞাত বহু মানুহে এই কথা বতৰাবোৰ কোৱা আমি দেখিবলৈ পাইছোঁ। এইটো এটা খুব ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে, এটা ভয়াৱহ ডিজাইন। এইটো বন্ধ কৰিব লাগিব। আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নোহোৱাকৈ হেণ্ডকাপ লগাইছে। অসমত কোনো পুলিচে, কোনো প্ৰশাসনিক মানুহে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নোহোৱাকৈ গছৰ পাত এটা যদি লৰাব লাগে বুলি কয়, কোনো পুলিচে কেতিয়াও গছৰ পাতটো লৰাব নোৱাৰে। গতিকে এই হেণ্ডকাপ লগোৱা কথাটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নোহোৱাকৈ হোৱা নাই, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মতেই হৈছে। কিন্তু যেতিয়া দেখিলে যে গোটেই বিষয়টো এটা ৰাইজ সৰব হৈছে, অসমৰ জনগণ বিভিন্ন, বিশেষকৈ বুদ্ধিজীৱী, জ্যেষ্ঠ সাংবাদিক, সম্পাদক, অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠন সকলোৱে সৰব আৰু শক্তিশালী ভূমিকা পালন কৰাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে জনগণৰ চেণ্টিমেণ্ট দেখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু প্ৰথমতে হেণ্ডকাপ লগোৱা যিটো কথা, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নোলোৱাকৈ কোনো পুলিচে এনেকুৱা ধৰণৰ কাম কেতিয়াও নকৰে, এইটো অসমৰ সকলোৱে জানে। আৰু লগে লগে একেলগে হেণ্ডকাপ লগোৱা যিটো আইন বিৰোধী যিটো কথা মানে মানৱতা বিৰোধী কথা, তাৰ বিৰুদ্ধেও প্ৰত্যেকে সৰব হ'ব লাগিব। মানে খেনুক দেখি ৰন্ধা বন্ধা, খেনুক দেখি দুৱাৰ মৰা নীতি কেতিয়াও কোনো কাৰণতে গ্ৰহণীয় নহয়। অসমৰ জনজীৱনৰ হৈ মাত মাতি অহা এগৰাকী ছাত্ৰ নেতা, যিয়ে কা আন্দোলনৰ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল 2020 চনত। তেওঁৰ নেতৃত্বত কা আন্দোলনে এক বৃহৎ ৰূপ পাইছিল সমগ্ৰ ৰাজ্যখনত। আৰু এতিয়ালৈকে তেওঁ যিহেতু প্ৰাক্তন হ'লেও কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত এতিয়ালৈকে জড়িত হোৱা নাই, আৰু তেওঁক আমি চেলুট জনাইছোঁ এইকাৰণে। আৰু যিটো ঘটনা, দুলীয়াজানৰ যিটো পেট্ৰল পাম্পৰ ঘটনা, তাত হয়তো কোন অপৰাধী কোন নিৰপৰাধী সেয়া আইনে ক'ব।
কিন্তু আইনৰ গইনা লৈ একাংশ আৰক্ষীয়ে বিজেপি অৰ্থাৎ ৰাজনৈতিক দলৰ দালাল ৰূপে কাম কৰিবলৈ লৈছে। এনেকুৱা ধৰণৰ প্ৰতিপন্ন হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ এগৰাকী লোকক হেণ্ডকাপ লগাবলৈ হ'লে তেওঁ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী, অপৰাধী, হত্যাকাৰী বা ধৰ্ষণকাৰী হ'ব লাগিব। তেওঁৰ বিৰুদ্ধে বা শংকা থাকিব লাগিব। তেনে সময়ছোৱাত আৰ্টিকল 21ৰ এটা ভাইলেণ্ট হোৱা এই ক্ষেত্ৰত দেখিবলৈ পৰিলক্ষিত হৈছে। আচোনৰ নেতাগৰাকীয়ে নস্ত্ৰ স্বভাৱৰ আৰু তেওঁ ইতিমধ্যে কৈছে যে তেওঁ সেই ঘটনাটোৰ উক্ত ঘটনাটোৰ পেট্ৰল পাম্পৰ লগত হোৱা ঘটনাটোৰ সৈতে তেওঁ জড়িত নহয় আৰু তেওঁ মধ্যস্থতা কৰিবলৈহে তাত উপস্থিত হৈছিল। যিয়ে নহওক আইন সকলোৰে বাবে সমান, আইনে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰু আইন প্ৰতিষ্ঠা হওক ৰাজ্যখনত সকলোৱে কামনা কৰে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা যিটো সময়ত সমগ্ৰ ৰাজ্যবাসীৰ হৈ তেওঁ কাম কৰিছিল, জাতীয় জীৱনৰ হৈ কাম কৰিছিল। তেনে সময়ছোৱাত আপুনি জিজ্ঞাসাৰ বলি হ'ব পাৰে আৰক্ষী প্ৰশাসনত যদি প্ৰাক্তন হয়। তেনেকুৱা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। এইকাৰণে কথাটো কৈছোঁ, কাৰণ কিয় সেইটো সময়ত হয়তো আপুনি কাৰোবাক গালি দিছিল, কিবা দিছিল, তাৰে বলি আপুনি হ'ব পাৰে। তেনেকুৱা অনুমান আজি যিটো ভাইৰেল হৈছে ভিডিঅ'টোত, শংকৰজ্যোতি বৰুৱাই ডিব্ৰুগড় আৰক্ষীয়ে যেনেধৰণে তেওঁক ব্যৱহাৰ কৰিছে, আদালতত লৈ যোৱাৰ সময়ছোৱাত হেণ্ডকাপ লগাই তেওঁক লৈ যোৱা দেখিবলৈ পোৱা গৈছে। তেনে ক্ষেত্ৰত আপুনিও যেতিয়া সমাজ সেৱা বা ছাত্ৰ সংগঠনৰ হৈ ৰিটায়াৰ হ'ব বা প্ৰাক্তন হ'ব, তাৰপিছত আপুনি আৰক্ষীৰ জিজ্ঞাসাৰ বুলি হ'ব পাৰে, তেনে এক অনুমান ইয়াত দেখিবলৈ পোৱা পৰিলক্ষিত হয়। আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যতে ইয়াৰ প্ৰতিবাদ হৈছে। ৰাজনৈতিক নেতাৰ পৰা আদি কৰি সকলোৱে ইয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। কিন্তু এনেকুৱা ধৰণৰ অমানৱীয় কাণ্ডৰ বিৰুদ্ধে চৰকাৰ ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে যে এনেকুৱা অসন্মানজনক কাম কিছুমান কৰিব নাই। ন' ডাউট কোনোবাই আইনৰ চকুত দোষী হ'লে তাৰ আইনে ব্যৱস্থা ল'ব, কিন্তু কিছুমান কাম ক'ৰবাত নকৰিবলৈও কামো কিছুমান মানে বিষয়া কৰ্মচাৰীয়ে কৰি দিয়ে, যাৰ কাৰণে আমাকো মানুহে সোধে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে নিৰ্দেশ দিছে যে কোনো কাৰণত হেণ্ডকাপ লগাব নোৱাৰিব। ঠিক আছে, মানুহৰ ক'ত ভুল হ'ল এই কথাটো চাব লাগিব। গতিকে মই আশা ৰাখোঁ যে ভৱিষ্যতে যিসকলে এনেকুৱা ভুল কৰিছে এনেকুৱা ভুল নকৰিলে ভাল, কাৰণ মানুহৰ চেণ্টিমেণ্টটোক কেতিয়াও হেৰি কৰিব নালাগে, সেইটো ৰেচপেক্ট সকলোৱে দিব লাগে। কি ব্যৱস্থা গ্ৰহণ কৰে অনাগত দিনত সেয়া লক্ষণীয় হ'ব। তো মাননীয় মুখ্যমন্ত্ৰী যিহেতু ইয়াৰ গুৰু দায়িত্বত আছে, হোম ডিপাৰ্টমেণ্ট তেওঁ চলায়, তো এই ক্ষেত্ৰত যিসকল আৰক্ষীয়ে তেওঁক হেণ্ডকাপ লগাই আদালতলৈ লৈ যোৱা হ'ল, তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে আমি গম পাম। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে এগৰাকী জাতীয় জীৱনৰ হৈ কাম কৰা এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা এনেদৰে হেণ্ডকাপ লগাই লৈ যোৱাটো এগৰাকী দুৰ্ধৰ্ষ অপৰাধীৰ নিচিনা হয়। এইটো কিন্তু মুঠেই সমস্যা নোহোৱা নাই আৰু ইয়াক সকলোৱে নিন্দা আৰু প্ৰতিবাদ জনা উচিত। আমাৰ কাৰোৰ প্ৰতি আমাৰ আস্থা বা কাৰোৰ প্ৰতি আমাৰ ভাৱ নাই। কাৰণ এইকাৰণে কৈছোঁ, যিহেতু আইন সকলোৰে বাবে সমান আৰু এই ক্ষেত্ৰত প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা হওক, কিন্তু তেওঁক এগৰাকী দুৰ্ধৰ্ষ অপৰাধীৰ নিচিনাকৈ এনেদৰে আদালতৰ মজিয়াত লৈ যোৱাটো কিন্তু মুঠেই সমস্যা হোৱা নাই। ইয়াৰ বিৰুদ্ধে যিসকল আৰক্ষীয়ে তেওঁৰ ওপৰত এনেধৰণৰ এটা জিজ্ঞাসা প্ৰকাশ কৰিলে তেওঁলোকৰ বিৰুদ্ধে কিন্তু আইনী ব্যৱস্থা ল'ব লাগে, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।